গাইস এইফালে চাওক এখিনি বগৰী খাবলৈ এখিনি হল বগৰী আৰু এইফালে চাওক এটা জলকীয়া নিমখ আৰু তেল লৈ লৈছোঁ এতিয়া খামগে বগৰী আৰু আপোনালোকক দেখাম আপোনালোকে চাই থাকক আৰু গাইস চাওক এইফালে বগৰী মই কুটিছোঁ এনেকৈ মানে এতিয়া ঠাণ্ডা দিনত ৰ'দত বহি ভাল লাগে আৰু ওচৰ মানে আবৈ দদৌ বুলি কওঁ আৰু আবৈ দদৌৰ ঘৰতে বগৰী আছে কিন্তু কেঁচা হৈ আছে বগৰী চব কেঁচা কিন্তু বহুত মিঠা খুদি খাই ভাল লাগে খুদি খাবলৈ মানে খুদিবলৈ বহুত কষ্ট লাগে মোৰ খুদিবলৈ ভাল লাগে তাকে ভাবিলোঁ আৰু একো বেলেগ ব্লগ নবনাওঁ দিন এনেকৈ বগৰী খাই দেখাম বুলি কোনে এনেকৈ খুটি খাই বগৰী ক'বচোন আৰু চাগে এইটোৱে লাষ্ট ভিডিঅ' হ'ব নেকি মোৰ ইয়াত মানে ঘৰত তাৰপিছত যাবগৈ লাগিব নেকি চাই লওঁ আৰু কলেজ খোলাও নাই বিহু পিছতে খুলিব বুলি কৈছে বিহুলৈকে যদি থকা হয় আৰু তেতিয়াতো দেখাই দিব পাৰিম নহয় জানো তাকেহে আৰু আমাৰ মানে ঘৰটো ৰাস্তা কিনাৰতে একদম গাড়ী আৱাজ শুনি আছে নহয় পূৰা একেবাৰে ৰাস্তাৰ কাষতে আৰু মজা লাগিছে মজা কিন্তু বহুত টেঙা মিঠা আৰু জ্বলা বাইট দিয়ে নহ'লে আজি আহিছোঁ বাই বাই যদি ভাল লাগিলে নহ'লে লাইক এটা কৰি দিবা আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব তেতিয়াহে মানে আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে প্ৰথম পাব তো